কি এক্সাম আছে? কি এক্সাম? মই নাজানো। হ্যাঁ মই নাজানো। ওয়াও, মোৰ ৰুমত এটা মেম পৰিছিল বা উফ মই বহুত দিন আগতে খাইছো বাই মানে তাতকে কাটি খালে বাস্তু কাৰণ মোৰ মা ইয়াৰ যদি মা দেউতাই দেখি আছে প্লিজ অলপ শাসন কৰিব আৰু ইয়াৰ গাৰ্লফ্ৰেণ্ডো আছে और देश को संभालो लेकिन नहीं तुम्हारी गाड़ में चलूने का পাথৰৰ আশা কৰি না ডায়মণ্ডত হেৰাই পেলাম ওয়াও গাইস মহিবুল মুতি আছে বউ কালা হলো চলিব গাড়ীটো কিন্তু কালাই দিব লাগিব হেল্ল' গাইছ আপোনালোক স্বাগতম আজি আৰু এটা নতুন ভিডিঅ' লৈ আজি মানে ৰাতিপুৱা ওলাই আহিলোঁ এক্সাম আছে BSc 4th ছেমিষ্টাৰৰ মানে ফাইনেল এক্সাম ক্লাছটো ইমান কৰাই নাই মানে ক্লাছ ইমান কৰা নাই কৰিছোঁ অলপ তো যাওঁ এতিয়া পৰীক্ষা দিব এক্সাম দিব কিবা কয় মানে মহিবুল আৰু মই দুজনে যাম পৰীক্ষা দিবলৈ ইথি হৈ আছে তো যাওঁ ডাইৰেক্ট মই জলদি যাওঁ টাইমো হৈ গৈছে 8টা 22 হৈছে 9টাৰ পৰা পৰীক্ষা যাওঁ জলদি পঢ়া হৈছে তোৰ সব হয়েছে হ্যাঁ ক্লাস করছিল কোনোদিন গাইস এদিনে ক্লাস করা নাই মই তো তাও করেছি এদিনে ক্লাস করা নাই কি এক্সাম আছে আজি হ্যাঁ বটানি এক্সাম হ্যাঁ না রিয়েলি কোয়া ভালকে কোয়া কি এক্সাম আছে বটানি এক্সাম কেমিস্ট্রি পড়ি এক্সাম না কি এটু কি সেশনাল হয়েছে না সেমিস্টার ಇದು নিশ্চয় আমার সেশনাল নাকি হয় না জানো এইবার হ্যাঁ হয় না জানো এক্সাম তো এক্সামে হয় না এক্সাম তো এক্সামে হয় না কি এক্সাম হয় এক্সাম আছে কি এক্সাম মই নাজানো হ্যাঁ মই নাজানো অলপ ভালকে কৈ দিয়া আজি এক্সাম আছে মানে আমাৰ বটানী এক্সাম আছে এনেকুৱা শুনিছোঁ মানুহে কৈছে এইটো মোৰ বিশ্বাস হয় মানুহৰ কথা মোৰ বিশ্বাস হয় এইকাৰণে মই শুনিছোঁ যে আজি বটানী এক্সাম আছে কিন্তু ছেছনেল নে কি ছেমিষ্টাৰ এইটো মই নাজানো ক্লাস করেছিলা ক্লাছ তো আর একটা কথা আমার মেমর ক্লাসে নাই আমি কেনেকে ক্লাস করি গোটেই আমার খালি পুরা সার মেমর ক্লাস থাকিলে আমি ক্লাস কৰিলো আৰু তো গাইস আমি এতিয়া যাওঁ মানে ডাইৰেক্ট পৰীক্ষা দিবলৈ পৰীক্ষা কেনেকুৱা হয় আমি কৈ আছো এতিয়া মানে টাইম হৈ গ'ল 9টা বাজি গৈছে নেকি যাওঁ এতিয়া নেকি তো আমি যাওঁ এতিয়া মোবাইলটো থৈ যাওঁ নেকি অলৰেডি তো গাইস ফাইনেলি আহিলোঁ পৰীক্ষা দি এনেকুৱা কি কম ভালে হৈছে মোটামুটি মানে 5 নম্বৰটো খালি থাকিব না কি 5 নম্বৰ থাকিব না তোমাৰ থাকিব হা 5 নম্বৰ থাকিব আৰু বৰষুণ পৰি আছে ঘৰত যাব খুজিলেও কিন্তু বৰষুণ দেখক না 5 নম্বৰটো থাকিব আৰু আজি মানে আৰু লিখিব পাৰিলোঁ হয় কিন্তু মেম পৰিছে না ইমান এটা ধুনীয়া মেম পৰিছে আজি আহিলোঁ আমি কলেজৰ পৰা বৰষুণ অলপ কম ইয়াতো পৰীক্ষা একদম ফালি দিছে বোলে ফালি দিছে না তুমি একদম খালি দিছি আৰু তোমাৰ ৰুমত কি ছাৰ পৰিছিল না মেম আমার কলেজত মোৰ ৰুমত এটা মেম পৰিছিল বা মানে আমি দুজন একে ৰুমতে আছিলো নাকি আমি আহিলো কিবা খাওঁ ইয়াতে মানে বহি ঘৰত যাম ডাইৰেক্ট মানে আৰু এটা এক্সাম আছে না পঢ়িব লাগিব অলপ মানে আজিতো বেয়া হৈছে অলপ যাই পঢ়িব লাগিব ঘৰত আমি ডাইৰেক্ট ঘৰত যাওঁ নাকি মানে আহিলোঁ আমি কলেজৰ পৰা পৰীক্ষা দি মানে অলপ বহিলোঁ কিবা খাই আছোঁ তাক খাওয়া দাওয়া দেখলা টেষ্ট হৈছে না মানে মানে ভাষণি গাওঁ এই যে মহিবুল এতিয়া ঘৰত যাব যোৱা বাই নাকি দা ভালকে পঢ়বা হা ভালকে পঢ়বা যাওঁ গাইছ মই ঘৰত গাইছ মানে তবিকুল আহিছে তবিকুল ক'ত যায় মোক আহি কল কৰিলে যে এই ক'ত যাব এই পানীও দিছে ঢালাই কৰি আছে এতিয়া সিহঁতৰ পানী দিছে না যাওক না কি হৈছে তোমাৰ
মানে কি ক'ম ঢালাই কৰি আছে অলপ পিছত ব্লগ বনাই আছোঁ বাহিৰত গৈ গাইছ আমি গৈ আছোঁ লক্ষীগঞ্জ আহি কল কৰিলে ইয়াত বোলে কিবা হৈছে ব্ৰেকআপ হৈছে বোলে ব্ৰেকআপ হৈছে ইয়াত মই বহুত দিন আগতে খাইছোঁ বাছ মানে তাতকৈ তাত খালে বাছটো পাথৰৰ আশা কৰি কৰি না ডাইমণ্ডত হেৰাই পেলা বাছ বৌ কালা হ'লেও চলিব গাড়ীটো কিন্তু কালাই দিব লাগিব পঢ়া শুনাত ইমান ভাল নহয় মই মানে পঢ়িওতো লাভ নাই না এই দেখক বিএসসি পঢ়ি আছোঁ বিএসসি পঢ়িও এই যে লাইক শ্বেয়াৰ কমেণ্ট এইবিলাক কৰি আছোঁ কোনো লাভ আছে নেকি আপোনালোকে কওক ইমান বিএসসি পঢ়ি সাইন্সত পঢ়ি কি কৰি লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব গাইজ মাতিছে তোমাক কোনে মাতিছে তোমাক হা নুঠিবা গাড়ীত হা গাড়ীত নুঠিবা তুমি ক'ত যোৱা তুমি ক'ত যাবা ক'ত যাবা তুমি নহ'ব ফটোৰ কোনো চিন নাই এই ইয়াতে জেগা আছে হেল্ল' গাইছ মানে আমি গৈছোঁ ফটো উঠিবলৈ নাৰিয়া পাহাৰ নাৰিয়া পাহাৰত আমি ফটো উঠিব গৈছোঁ এইটো ভিডিঅ' বহুত ভাল হ'ব এই যে গৈ আছে চিগুৰ আনিবলৈ চিগুৰ খোৱা বাদ দিবা না তুমি বোলে তুমিও চিগুৰ খোৱা না ইমান অভদ্ৰ ল'ৰা নাই এইবিলাক কি কম ইহঁতৰ কথা মই ইমান অভদ্ৰ চিগুৰ খায় গাইছ মানে এই যে তবিকুল আমাৰ তবিকুল বিৰাট বেয়া হৈছে ল'ৰাটো ইয়াৰ মা দেউতাই যদি ভিডিঅ' চাই আছে অলপ শাসন কৰিব কি যে খায় এই যে দেখক না ইমান অভদ্ৰ হৈছে কিয় তুমি এইটো ব্লগত যাব হা কাৰণ মোৰ গাৰ্লফ্ৰেণ্ড চাই গাৰ্লফ্ৰেণ্ডটোক দেখি ভয় খায় মা দেউতাক দেখি ভয় না কাৰণ মোৰ যদি মা দেউতাই দেখি আছে প্লিজ অলপ শাসন কৰিব আৰু ইয়াৰ গাৰ্লফ্ৰেণ্ডো আছে মোৰ মাদাৰৰ ফোনে নাই গাইজ শক্তি কিন্তু ইয়াৰো আছে আমি আহি পালোঁ মানে নাৰিয়া পাহাৰত মানে এই পাহাৰত মানে বহুত দিন আগত মোৰ মাৰ যেতিয়া সৰু আছিল তেতিয়াই মানে এটা প্লেন পৰিছিলে তাতে এই পাহাৰত হয় না প্লেন পৰিছিল না তাতে ইয়াতে গাইজ মহিবুল মুতি আছে মুতা হৈ গ'ল ইয়াৰ হেল্ল' গাইজ তো গাইজ মানে আমি ফটো উঠি মানে এতিয়া আমি গৈ আছোঁ লক্ষীগঞ্জ বজাৰ মানে চাহ খাই মানে ঘৰত যাম পৰহি এক্সাম আছে কিবা কয় জুলজি এক্সাম আছে তেতিয়া গৈ আছোঁ এই যে পাহাৰৰ পৰা নামি আছোঁ আমি গাইজ আমি আহিলোঁ চাহ খাবলৈ নে কি বাই টাটা বাই আমি এতিয়া মানে ঘৰত গৈ আছোঁ মানে আজি আৰু ভিডিঅ' নকৰোঁ ভিডিঅ'টো বহুত দীঘল হৈ গ'ল ভাল লাগিলে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব